প্লাষ্টিকৰ চকীত বহিব গৈ আপুনি ভাবিছেনে এইটো বনোৱা হয় পলিথিনৰ সহায়ত? হয়, যিবোৰ পলিথিন বা প্লাষ্টিক আমাৰ কোনো কামতেই নাহে আৰু পৰিৱেশৰ বাবে এক ভয়াৱহ বিপদ, সেইবোৰ কোনো কাৰখানাৰ কোটি টকাৰ কেঁচামাল। পলিথিনক চকী বনোৱা প্ৰচেছটো মূলতঃ দুটা ভাগত ভাগ কৰিব পাৰি। প্ৰথমে আৱৰ্জনা বা কেঁচামালৰ পৰা প্লেট তৈয়াৰ কৰা আৰু দ্বিতীয়তে সেই মিশ্ৰণসমূহৰ পৰা চকীলৈ ৰূপান্তৰ কৰা। এই যাত্ৰাৰ আৰম্ভ হয় একেবাৰে আৱৰ্জনাৰ স্তূপৰ পৰা। বিশ্বৰ বিভিন্ন ডাম্পিং গ্ৰাউণ্ড আৰু ৰিচাইক্লিং চেণ্টাৰৰ পৰা সংৰক্ষিত টন টন প্লাষ্টিক প্ৰথমে কাৰখানাত অনা হয়। ব্যৱহাৰৰ অযোগ্য পলিথিন, প্লাষ্টিকৰ বটল, বস্তা ইত্যাদি হৈছে তেওঁলোকৰ মূল কেঁচামাল। কিন্তু মনত ৰাখিব, কেঁচামাল যিমানেই ভিজা আৰু লেতেৰা হ'ব, সেইবোৰক প্ৰক্ৰিয়াজাত কৰা সিমানেই কঠিন। একত্ৰিত প্লাষ্টিকবোৰক পৰিষ্কাৰ কৰি একে একে বিশাল কেৰাহীত দি দিয়া হয়। দীৰ্ঘ সময় ধৰি নিয়ম অনুসৰি অভিজ্ঞ লোকৰ জৰিয়তে সেইবোৰ প্লাষ্টিক গলি গৈ এক ঘন আঠাযুক্ত তৰলৰ সৃষ্টি হয়। ইয়াৰ পাছত গলিত মিশ্ৰণবোৰক ওজন কোনো বস্তুৰ জৰিয়তে চেপেটা কৰা হয়। চেপেটা হৈ টান হৈ যোৱাৰ পিছত এইবোৰক ডাঙৰ হাতুৰীৰ সৈতে ভাঙি পেলোৱা হয়। ইয়াক ভাঙি পেলোৱাৰ মূল কাৰণ হ'ল সেইবোৰক এটা মেচিনৰ সহায়ত ভাঙি সৰু সৰু টুকুৰা কৰিব পৰা যায়। এই মেচিনৰ কাম হ'ল প্লাষ্টিকৰ টান অংশবোৰক আকৌ ভঙা আৰু ক্ষুদ্ৰ দানালৈ পৰিণত কৰা। ইয়াত গলিত প্লাষ্টিকক উচ্চ চাপ আৰু তাপৰ মাজেদি এক সৰু সুৰঙাৰ মাজেদি উলিওৱা হয়, ঠিক যেনেকৈ টুথপেষ্ট টিউবৰ মাজেদি ওলাইছে। সৰু ফিটাৰ নিচিনা এই প্লাষ্টিক ওলোৱাৰ লগে লগে এটি ঘূৰ্ণমান কাটাৰৰ সহায়ত সৰু দানালৈ কটা হয়। এই দানাবোৰকেই কোৱা হয় প্লাষ্টিক পেলেট। এই প্লাষ্টিক পেলেটবোৰেই হৈছে ৰিচাইকেল প্লাষ্টিকৰ নতুন কেঁচামাল। এইবোৰৰ মান কঠোৰভাৱে পৰীক্ষা কৰা হয় আৰু কোনো অশুদ্ধি নাথাকিলে এইবোৰক বিশাল বস্তাত ভৰাই দ্বিতীয় কাৰখানাত বা ইনজেকশ্যন মল্ডিং প্লেণ্টলৈ পঠিয়াই দিয়া হয়। যদিহে ভিডিঅ'টোৰ নেক্সট পাৰ্ট লাগে, ভিডিঅ'টোত লাইক শ্বেয়াৰ কৰি আপোনাৰ মূল্যৱান মতামত কমেণ্টত জনাওক। চেনেলটোত নতুন হ'লে ছাবস্ক্ৰাইব কৰি থ'বলৈ নাপাহৰিব আৰু এনেধৰণৰ ভিডিঅ'সমূহ পাবলৈ আমাৰ লগতে থাকক।